বিশেষকৈ মই মহিলাসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ হয়তো আপোনাৰ মানুহজনৰ ব্যৱসায় বা চাকৰি নহ'বও পাৰে, তাৰ ফলত আপোনাৰ মানুহজনৰ ইনকাম চ'ৰ্চটো কম হ'ব পাৰে, বা আপোনাৰ কম হ'লে তেওঁ আপোনাক কিবা এটা বস্তু দিম বুলি কোৱা বস্তু দিব নোৱাৰিব পাৰে। কিন্তু মহিলাগৰাকীয়ে সেই বস্তুটোৰ ওপৰত মানুহজনৰ ইনকাম চ'ৰ্চটোৰ ওপৰত গুৰুত্ব দিয়াটো উচিত। যিমান ইনকাম হয় তাৰ ওপৰতহে ল'বলৈ চেষ্টা। যিসকল আমাৰ ওচৰতে থকা মানুহে দামী এখন গাড়ী লৈছে, দামী গহনা বনাইছে, দামী দামী কাপোৰ পিন্ধিছে, দামী দামী বস্তু খাইছে, সেইসকলৰ হয়তো আপোনাৰ মোৰ জীৱনতকৈ ব্যক্তিক্ৰম হ'ব পাৰে। যেনে ধৰক তেওঁলোক ধনী হ'ব পাৰে, এটা চাকৰি থাকিব পাৰে, ভাল এটা ব্যৱসায় থাকিব পাৰে, যাৰ নেকি তেওঁলোকৰ ইনকাম চ'ৰ্চটো ভাল হ'ব পাৰে। বহুতো মহিলা এনেকুৱা আছে যে কোনোবাই ভাল এযোৰ কাপোৰ পিন্ধিছে, ভাল এটা গহনা পিন্ধিছে, ভাল কিবা এটা লৈছে, আপোনাৰ সেইটোকে দেখি পেলাই আপোনাৰ মানুহজনক বাৰ বাৰ কৈছে যে এই বস্তুটো মোক প্ৰয়োজন, এইটো মোক লাগে, এইটো নহ'লে নহ'ব। এনেকুৱা কৰাৰ পিছত আপোনাৰ মানুহজন হাইচমেণ্ট হৈ যায়। মানুহজন হাইচমেণ্ট হ'লে কি কৰিব? আপোনাৰ মানুহজনে সদায় আপোনাৰ মানুহগৰাকীক আপোনাৰ সুখী কৰিবলৈ বিচাৰিব। অৱশেষত তেওঁ উপায়হীন হৈ পেলাই, তেওঁ উপায়হীন হ'ব। উপায়হীন হৈ পেলাই তেওঁ সেই বস্তুটো আপোনাক ল'বৰ কাৰণে চেষ্টা কৰোঁতে কৰোঁতে তেওঁ পইচা মেকআপ নহ'ব। মেকআপ নোহোৱাৰ পিছত কি কৰিব? মেকআপটো নিশ্চয় আপোনাৰ ক'ৰবাত ধাৰ কৰিব। যদি ধাৰ কৰে আপোনাৰ ধাৰটো আনিব, বা ধাৰে পালে ঠিকেই আছে। কোনোবা যদি বিনা ইণ্টাৰেষ্টত ধাৰ পায় সেইটো ঠিকে আছে। যদি ইণ্টাৰেষ্টতো ধাৰ নাপায় তেনেহ'লে তেওঁ ইণ্টাৰেষ্টত পইচা আনিব। আনি পেলাই আপোনাৰ হয়তো কিবা এটা গাড়ীয়ে হওক, মটৰে হওক, বা আপোনাৰ যিকোনো স্কুটিয়ে হওক, গহনাই হওক, আপোনাক লৈ পেলাই বস্তুটো দিব। আপুনি সুখীমতে আপুনি চলাব, ব্যৱহাৰ কৰিব, পিন্ধিব, এইখিনি ঠিকেই আছে। কিন্তু মানুহজনে যে এটা মানসিকভাৱে আপোনাৰ তেওঁ এটা টেনশ্যনত পৰি যাব যে মই পইচাটো ক'ৰ পৰা ধাৰ মাৰিম, এই বস্তুটো কিন্তু চিন্তা কৰিব লাগে। এটা ডাঙৰ টেনশ্যনত পৰিব। তাৰপিছত কি হ'ব? তেওঁ যদি সময়মতে যদি পইচাটো ঘূৰাই দিব নোৱাৰে, সময়মতে যদি পইচা তেওঁ ঘূৰাই দিব নোৱাৰে, তেতিয়া তেওঁ কি হ'ব? তেওঁ সেই যিজনৰ পৰা লৈছিলে তেওঁৰ ওচৰতো তেওঁ অসন্মান হ'ব। উইটনেছ আপুনিও তেওঁক বস্তুটো লাগে বুলি বাৰ প্ৰেছাৰত আপোনাৰ তেওঁ অসন্মানী হৈ পেলাই আপোনাৰ বস্তু লৈ দিব। তাৰপিছত আপোনাৰ চকুৰ মুখৰ আগতে সেই ধাৰুৱাজন বা সেই ঋণ দিয়া মানুহজন আহি পেলাই আপোনাৰ মুখৰ আগতে অপমান কৰিব। গতিকে প্ৰত্যেকগৰাকী মহিলাই নিজৰ স্বামীক বুজাটো খুব প্ৰয়োজন। বুজিব লাগে যে তেওঁ কেনেকুৱা হাইচমেণ্ট হৈছে, কেনেকুৱা ইনকাম চ'ৰ্চ হৈছে, এই বস্তুখিনি ভালদৰে ষ্টাডি কৰিব লাগে। তাৰপিছত ইনকাম চ'ৰ্চৰ পৰা কিবা এটা ল'বলৈ চেষ্টা কৰিব লাগে। তেওঁক আপোনাৰ ধাৰ ঋণ লগাই পেলাই বিপাঙত পেলাই দিব নালাগে। কাৰণ আপুনি বিপাঙত পেলাই দিয়াৰ পিছতেই তেওঁ কাৰ কাৰণে কৰিছিল? তেওঁতো আপোনাৰ কাৰণে কৰিছিল, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছিল। লাষ্টত আপোনাৰ মুখৰ আগতে তেওঁ আপুনি অসন্মানী হোৱাটো যাতে আপোনালোকে নিবিচাৰিব। কাৰণ প্ৰত্যেকজন স্বামীয়ে বিচাৰে যে মোৰ নিজৰ পত্নীগৰাকী আপোনাৰ ৰাণী হিচাপে থাকক, আৰু ল'ৰা ছোৱালী দুটা ৰাজকুমাৰ হিচাপে থাকক। এইটো প্ৰত্যেকেই বিচাৰে। কোনো আপোনাৰ এজন স্বামীয়ে নিবিচাৰে যে তেওঁ ল'ৰা ছোৱালী দুটা কষ্টত থাকক, তেওঁ মানুহগৰাকী কষ্টত থাকক। কাৰণ চেষ্টাটো অবিৰাম চেষ্টা কৰে, প্ৰত্যেকজন পুৰুষে অবিৰাম চেষ্টা কৰে যে মোৰ ঘৰখন কেনেকৈ ডেভেলপ হয়, ভাল হয়, মই কেনেকৈ ঘৰ এটা বনাওঁ, গাড়ী এখন লওঁ। হয়তো কোনোবাই পাৰে, কোনোবাই নোৱাৰে। এইটো নাভাবিব যে কোনোবাই চেষ্টা নকৰে, হয়তো কোনোবাই প্ৰকাশ নকৰিব পাৰে। কিন্তু প্ৰত্যেকজন পুৰুষৰ মনত এনেকুৱা এটা ভাৱ আছে যে মই কিবা এটা কৰিম, নিশ্চয় মই কিবা এটা কৰিম। আজি কাৰণে কিন্তু কাইলৈ কৰিম, কাইলৈ কাৰণে কিন্তু পৰহি কৰিম। চেষ্টাটো কৰিয়ে আছে। সেইকাৰণে আপোনাৰ ৰাতিপুৱাই হয়তো কোনোবাই চাকৰি নহয়, কোনোবাই কিবা এটা হয়তো দিন হাজিৰা কৰি হ'লেও দাখন বা কোৰখন লৈ হ'লেও আপোনাৰ কামত ওলাই গৈছে যে মই কিবা এটা কৰিম, মই দুবেলা শান্তিভাৱে খুৱাম। সেই বস্তু যে মানুহে পাবই লাগিব সেনেকুৱা কম্পালচৰি নাই। হয়তো কাৰোবাৰ ভাগ্যত কিবা বস্তু আছে, কাৰোবাৰ ভাগ্যত কিবা বস্তু নাই। সেই বুলি যে কিবা এটা বস্তু নোহোৱাৰ বস্তু এটা জোৰ জুলুম চেষ্টা কৰি ল'ম, সেইটো অসম্ভৱ। সেইকাৰণে প্ৰত্যেকগৰাকী মহিলাই নিজৰ মানুহজনক বুজিবলৈ চেষ্টা কৰক। এনেকুৱাকৈ বুজক যাতে আপোনাৰ কিবা এটা বস্তু নহ'লেও চলি যায়, মানুহজন যাতে মনত কষ্ট নাপায়। এই বস্তুটোৰ ওপৰত আপোনালোকে বিশেষকৈ মহিলাসকলে গুৰুত্ব দিব। আৰু যদি আপোনাৰ ভাগ্যত কিবা এটা আছে আপুনি সেইটো নিশ্চয় পাব, সেইটো আপুনি কম্পালচৰি। যদি আপুনি ভাগ্যত নাই, অবিৰাম চেষ্টা কৰি আপুনি সেই বস্তুটো নাপায়। আৰু আপুনি কথাই গ'ল কি, যদি আপোনাৰ ভাগ্যত নথকা বস্তুটো যদি বিচাৰি হাইৰাণ প্ৰেছাৰ কৰে, তেতিয়া নিজেই আপুনি অসুবিধা হ'ব। আৰু যদি আপুনি ভাগ্যৰ ওপৰত নিৰ্ণয় কৰে যে এইটো মোৰ ভাগ্যতেই নাই, তেনেহ'লে আপুনিও সুখী হ'ব, আপোনাৰ মানুহজনো সুখী হ'ব, গোটেই সংসাৰখনেই সুখী হ'ব। ধন্যবাদ।